হাই ফ্ৰেণ্ড, মই অসমৰ জিন্তি। আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বৰ্তমান মোৰো ভাল বেয়াৰ মাজতেই চলি আছে। ইমান ভালো নহয়, তথাপিও মই আজি আচাৰ বনাবলৈ ওলাইছোঁ। আজি মই বনাম গাজৰ, ফুলকবি আৰু বগামূলাৰ আচাৰ। আপোনালোকক কেনেকৈ বনাম সকলোখিনি দেখুৱাম। আপোনালোকেও নিশ্চয় জানে আচাৰ বনাব, তথাপিও মই কেনেকৈ বনাওঁ সেইখিনি দেখুৱাইছোঁ। এনেকৈ কাটি লৈছোঁ মই সৰু সৰুকৈ, যিহেতু গ্ৰাইণ্ডাৰত দিম। ডাঙৰ ডাঙৰকৈ দিলে গ্ৰাইণ্ডাৰটো কষ্ট পায় কাৰণে মই এনেকৈ কাটি লৈছোঁ। এতিয়া উঠাই উঠাই মই ধুনীয়াকৈ গ্ৰাইণ্ডাৰত অলপ অলপকৈ গুড়া কৰিম। গ্ৰাইণ্ডাৰত গুড়া কৰা মই আচাৰখিনি মই এনেকৈ ৰ'দত শুকুৱাই ল'লোঁ পানীখিনি পৰাকৈ। আৰু এইখিনি মই এতিয়া তেল মছলা সানি গোটেইখিনি ৰেডি কৰি ল'ম। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া লৈছোঁ মই ক'লা বেহৰ, বগা বেহৰ, মেথি, গুৱামুলি, জিৰা, ধনিয়া, শুকান জলকীয়া গোটেইখিনি মই এতিয়া অলপ অলপকৈ ভাজি গুড়া কৰি ল'ম। আৰু তাতে মই বগৰী লৈছোঁ। আচাৰখিনি যিহেতু টেঙা হ'লে ভাল লাগিব কাৰণে মই বগৰীয়ে দিম। লেবুও দিব পাৰে, কিন্তু মই বগৰীকে দিলোঁ। এতিয়া মই মছলাখিনি গুড়া কৰি ল'লোঁ অলপ অলপকৈ। সেইটো কালি জিৰা দিলে ভাল লাগে, আচাৰটো টেষ্ট হয় কাৰণে কালি জিৰাও দিম অকণমান। এতিয়া মই বগৰীখিনিও এনেকৈ থেতিলাই লৈছোঁ গ্ৰাইণ্ডাৰত। ৰংগুড়া, নিমখ গোটেইখিনি একেলগে এতিয়া অলপ অলপকৈ দি মই সানি ল'ম। সানি লৈ তেল দি গোটেইখিনি একেলগ কৰি বৈয়ামত ভৰাই থৈ দিম। আপোনালোকক দেখুৱাই আছোঁ। তোমাৰ মোৰ সানা হৈয়ে গ'ল। খাবলৈ কিন্তু খুব ধুনীয়া লাগে। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, ৰুটি ভাতৰ লগত। গৰম দিন আহিলে আৰু আচাৰ খাবলৈ খুব ভাল লাগে। মোৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া মই আদা আৰু নহৰু দিবলৈ পাহৰিছিলোঁ, সেইটো কাৰণে আৰু পিছত দি দিলোঁ। আৰু এতিয়া মই শুকান কাপোৰেৰে মুচি এটা কাঁচৰ বৈয়ামত ভৰাই দিম। ভিডিঅ'টো ইমানেই আছিলে।